মাঘৰ বিহুৰ দিনাখন আপোনালোকক মই ভিডিঅ' এটা কৰিছিলোঁ যে এই দাদাই মানে নতুনকৈ ঘৰ এটা বনাইছিলেতো, ঘৰটো বনাওঁতে মানে এই টিউবৱেলত যিটো নাল চুৰ হৈছিলে, নালটো মানে ভাঙি পিনি চুৰ কৰি দিছিলে, আপোনালোককতো দেখুৱাইছিলোঁ। মানে কি হ'ল, দাদাই ভাঙি দিয়াৰ পিছততো এইটোতো কাম নাইকিয়া হৈ গ'ল ন, দাদাইতো এই সম্পূৰ্ণকৈ এইটোতো লগাই দিলে। লগাই দিয়াৰ পিছত কি কৰিছে, যোৱাকালি এই নালটো মানে আপোনাৰ ইয়াতে পেলাই থৈ গৈছে। চুৰজন মানে ভাল, তেওঁ মানে ভালো হ'ব পাৰে, তেওঁক ভাল লাগিছে এইটো কাৰণে, কিন্তু এটা কাৰণত বেয়া লাগিছে, এই নালটো যে নিয়াৰ পিছত যে এইটো ঘূৰাই দি পিনে এতিয়া জানো কিবা কামত হ'ব কওকচোন? এতিয়াতো একো কামত নাই, কাৰণ দাদাই বেলেগৰ পৰা পইচা ধাৰ কৰি আনি পিনিহে টিউবৱেলটো নালটো লগাইছিলে। যদি দিবলৈ আছিলে এটা নতুন এটা দি থৈ গ'লেতো বেছি ভাল আছিলে, নহয় জানো? নতুন এটা ভাল দিয়া হ'লে দাদা বেলেগ এটা এই পুৰণাটো লগাই পিনি অঁতৰাই পিনি বেলেগ এটা লগাই দিলেহেঁতেন। কিন্তু এনেকুৱা কাম কৰিব নালাগে, কৰাটো এইটো বেয়া কথা। আৰু তেওঁকো মই অনুৰোধ জনাইছোঁ যে এনেকুৱা কাম আৰু যাতে নকৰিব, কাৰণ মানুহৰ এটা দুখ থাকে ন, চব মানুহৰ একে কণ্ডিশ্যন নাথাকে। কাৰণ কিছুমানে বহুত কষ্টৰে 10 টকা এটা ঘটিবৰ কাৰণে আপোনাৰ গোটেই দিনটো ক'ৰবাত খাটিবলগীয়া হয়। এই চাওক, আপোনালোকে সেইদিনাখনতো দেখুৱাইছিলোঁ যে দাদাই দিনটো হাজিৰা কৰি পিনে ঘৰটো মেৰামতি কৰিছে। ঘৰটো ইয়াত নহ'লেও আপোনাৰ 50,000 ওপৰতো মানে পইচা খৰচ হৈছে, কিন্তু দেখাতহে তেনেকুৱা, কিন্তু বহুত পইচা খৰচ হৈছে। এইটো আপোনালোকেতো অনুমান কৰিব নোৱাৰে, কিন্তু দেখাত তেনেকৈ নালাগে। যে কি নহওক, সেইজন ব্যক্তিক মই ভাল পাইছোঁ, কাৰণ তেওঁক সেইদিনাখন মই বেয়াকৈ কৈছিলোঁ, কিন্তু আজি তেওঁৰ ওপৰত মই তাৰিফ কৰিছোঁ, কাৰণ তেওঁ এই নালটো দি থৈ গ'ল, মানৱতা হিচাপে দি থৈ গ'ল। কিন্তু মানৱতা হিচাপে দি থৈ গ'ল যদিও, কিন্তু এতিয়া কাম নাই। এইটো আমি লোহা ভঙা চিঙাকহে বেচিব লাগিব। তেওঁক ধন্যবাদ জনাইছোঁ, আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।